হে দোস্ত ওয়েলকাম টু সাজিদ ব্লগ আর মোর স্ক্রিনত আপোনালোকে দেখা পাইছে জমজম ইলেক্ট্ৰনিকৰ ভিডিঅ' সো তেওঁলোকে বহুত ফেক কাম কৰি আছে কিয়নো মানুহক লোভ দেখুৱাই আছে হোৱাটছএপত মেছেজ দিয়ে কি আপোনাৰ নামত লটাৰী লাগিছে আপোনাৰ নাম্বাৰত লটাৰী লাগিছে এনেকুৱা কৈ মানুহক ফেক মানে ফেক দেখুৱাই ভিডিঅ' দেখুৱাই তেওঁলোকে ফেক ভিডিঅ' দেখাই তেওঁলোকৰ হোৱাটছএপত সেন্ড কৰে আৰু কয় কি পইচা লাগে বোলে আৰু লটাৰী 4000 3000 যাৰ পৰা যেনেকুৱা মানে পাৰে লয় হেনকা তেওঁলোকে আৰু বহুত ফেক চলি আছে আপোনালোকে সাৱধান থাকিব হোৱাটছএপত আজিকালি মানে ক'ৰ পৰা নিউ নাম্বাৰ আহি মেছেজিং আহে ভিডিঅ' আহে কিয় কয় কি লটাৰী লাগিছে বোলে আৰে ভাই লটাৰী লাগিছে তই লৈ যা তোৰ লটাৰী তই লৈ যা যেহেতু এইবিলাক জমজম ইলেক্ট্ৰনিকে কৰা নাই কিয়নো মই জমজম ইলেক্ট্ৰনিকৰ বদনাম কৰা নাই সো তেওঁলোকে এইটো কৰা নাই কিন্তু বাহিৰত যিবিলাক লোক আছে সেইবিলাক লোকে এই জমজম ইলেক্ট্ৰনিকটোক বদনাম কৰি আছে জমজম ইলেক্ট্ৰনিক যিটো কোম্পানী আছে আইফোনৰ কোম্পানী এই কোম্পানীটোক তেওঁলোকে কোম্পানী নহয় সৰি এইটো দোকান এখন হয় ডুবাইত হয় সো তেওঁলোকে বাহিৰা যিবিলাক মানুহ আছে তেওঁলোকে এই জমজম ইলেক্ট্ৰনিক দোকানখনৰ বদনাম কৰি আছে সো আপোনালোক সাৱধান থাকিব এইবিলাকৰ পৰা দূৰ থাকিব আৰু জমজম ইলেক্ট্ৰনিকৰ দোকানখন বহুত ব্ৰাণ্ডেড দোকান হয় আৰু দোকানখন হৈছে ডুবাইত আৰু আপোনালোকে এইটো নাভাবিব যে হোৱাটছএপত মেছেজ দিছে কিবা আইফোনৰ ফটো দিছে আপোনালোকে আমাৰ দৰ্শকৰ লোভ বেছি তেওঁলোকে কৈ দিয়ে ডাইৰেক্ট যে আপোনাৰ নামত লটাৰী লাগিছে আপুনি ইমান টকা দিয়ক তাৰপিছত আমি আইফোন আপোনাৰ নামত মানে কুৰিয়াৰ হিচাপত দি দিব ঠিক সেইদৰে কৈ দিয়ে সিহঁতে কিন্তু আপোনালোকে ভুল ভাবি আছে এনেকুৱা নকৰিব সেইবিলাক ফেক চলি আছে সো আপোনালোকৰ যদি মন আছে কিবা গিফ্ট পাবলৈ জমজম ইলেক্ট্ৰনিকৰ পৰা সো আপোনালোক ডাইৰেক্ট ডুবাইত যাওক আৰু ডুবাইত গৈ আইফোন কিনক তাৰপিছত তেওঁলোকে গিফ্ট দিব সৰু গিফ্ট নিদিয়ে সিহঁতে ডাঙৰ গিফ্ট দিয়ে গিফ্টটো হৈছে কিবা ৱাচ দিয়ে স্মাৰ্ট ৱাচ দিয়ে আৰু সিহঁতৰ দিলদাৰ মানুহটো বহুত ডাঙৰ মানুহ আইফোনক গিফ্ট কৰি দি দিয়ে এনেকুৱা মানুহ সিহঁত সো আপোনালোক সাৱধান থাকিব আৰু ভাল বস্তুৰ লগত আপোনালোক জড়িত থাকিব আৰু বেয়া বস্তুৰ পৰা আঁতৰি থাকিব জয় আৰু